Hello everyone, welcome to my channel. আজি আকৌ এটা নতুন ভিডিও লৈ আনিছো। ভিডিওটো দুখন চাদৰৰ দহি দেখাবলৈ ওলাইছো। যেহেতু মই দহি গুঠি আছিলো, ভাবিলো ভিডিও এটা বনাই আপোনালোকৰ লগতে শেয়াৰ কৰো। এখন দেখিবলৈ পাইছে একদম লাইট পিচ কালাৰৰ পাটৰ চাদৰ হয় আৰু ইয়াতে ৰেড কালাৰৰ দহি গুঠিছো কাৰণ ইয়াতে ৰেড মিনা কৰা আছিল আৰু কপাৰ কালাৰৰো কাম কৰা আছে। মেইনলি দহিৰ কালাৰটো ৰেডে ৰাখিছো আৰু ইয়াতে হাইলাইট হ'বলৈ কপাৰ আৰু পিচ কালাৰৰ সিল্কৰ সূতা মিক্স কৰি দিছো কাৰণ ইয়াতে চাদৰখনত কপাৰ কালাৰৰ গুণাৰ কাম কৰাৰ বাবে এটা ধুনীয়া সাইন আহিছে, কিন্তু অকল ৰেডেৰে দহি গুঠিলে সেই সাইনটো নাহিলে হয়। সো কপাৰ কালাৰ আৰু পিচ কালাৰ সিল্কৰ সূতা অকমান মিক্স কৰি ইয়াত হাইলাইট হোৱাৰ দৰেকে দহি গুঠি দিছো। আৰু নেক্সট চাদৰখন হৈছে এযোৰ ৰঙা কালাৰৰ মেখেলা চাদৰ। ইয়াৰে দহিটো মই পকোৱা ষ্টাইলতে ৰাখিছো আৰু ইয়াতে মাল্টি কালাৰৰ ফুটাৰে মানে ফুল বসা আছিলে, যেহেতুকে সেইকাৰণে দহিখিনি মাল্টি কালাৰতে ৰাখিছো। গোটেইখিনি একেলগে মিক্স কৰি কিনে গুঠি দিছো। সো আপোনালোকে এতিয়া কমেন্ট কৰি জনাব যে এইখন চাদৰৰ দহিটো বেছি ভাল লাগিছে নে ৰেড কালাৰৰ চাদৰৰ দহিটো বেছিকৈ ভাল লাগিছে। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেনেহলে এটা লাইক কৰি দিব। ধন্যবাদ।